আসসালামু আলাইকুম ইত্তাবাল হুদা। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। মই আজি আকৌ ফেচবুক লাইভত আহিলোঁ এটা বিশেষ কথাৰ কাৰণে। যোৱা কেইদিনমানৰ পৰা মই লক্ষ্য কৰি আছোঁ যে উজনি অসমৰ কোনোবা চিতু বৰুৱা নেকি আৰু কিবা চলিহা নামৰ দুজনমান উদণ্ড যুৱকে কিবা অসমৰ মিয়া জনগোষ্ঠীৰ ওপৰত কিবা তেওঁলোকে ভাবুকি দিছে বা কিবা মন্তব্য কৰিছে আৰু তেওঁলোক আগে পিছে কৰিয়েই থাকে। এইটো বিজেপিৰ এটা এজেণ্ডা হয়, যিকোনো প্ৰকাৰে অসমত এটা সাম্প্ৰদায়িক সংঘাতময় পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে কিছু লোকক বিজেপিয়ে নিযুক্ত কৰি ৰাখিছেই। কিন্তু মই ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে আমাৰ কিছু মুছলমান যুৱকে বা মিয়া তথাকথিত মিয়া জনগোষ্ঠীৰ ২-৪জন কম বয়সৰ লোকে কিছু মন্তব্য কৰা মোৰ দৃষ্টিগোচৰ হৈছে। আৰু তেওঁলোকে মই দেখিছোঁ কোনোবা এজনে ক'লে যে উজনি অসমত যদি তেওঁলোকে মিয়াক মাৰপিট কৰে তেনেহ'লে আমি উজনি অসমত গৈ তেওঁলোকক তাতে পিটি থৈ আহিম। কোনোবা এজনে ক'লে যে মিয়াৰ কাৰণে স্বায়ত্ত শাসন লাগে। কোনোবা এজনে কৈছে যে মিয়াসকলৰ জনজাতিকৰণ কৰিব লাগে। কোনোবা এজনে কৈছে উজনি অসমৰ মানুহসকল কিছুদিন পিছত আহি মিয়া জনগোষ্ঠীৰ ওচৰত তেওঁলোকৰ ঘৰত কাম কৰিব লাগিব, মিয়া জনগোষ্ঠীৰ গোলামী কৰিব লাগিব। কোনোবাই কৈছে নামনিত আহিলে উজনি অসমৰ লোকক পিটিম। এই কথাবিলাকত মোৰ অলপ আপত্তি আছে। আপত্তিটো হ'ল এইটোৱেই, এতিয়া চাওক, 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত এটা সাম্প্ৰদায়িক সংঘাতময় পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে বিজেপিয়ে অহৰ্নিশে চেষ্টা কৰি আছে। আৰু তেওঁলোকে ভাবিছে যে যদি কিবা এটা অজুহাতত অসমত যদি হিন্দু ভোটাৰসকলক পলাৰাইজ কৰিব পৰা যায় তেনেহ'লে হিন্দু ভোট তেওঁলোকে গোটেইখিনি পাব আৰু পুনৰ বিজেপি চৰকাৰ আহিব। গতিকে অসমত কিবা মুছলমান আৰু হিন্দুৰ মাজত কাজিয়া সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে আগৰ পৰাই চেষ্টা কৰি আছিল আৰু এতিয়া নতুনকৈ তেওঁলোকে আকৌ অপচেষ্টা আৰম্ভ কৰা দেখা গৈছে। আৰু এতিয়া সেইকাৰণে তেওঁলোকে কিছুমান লাচিত সেনাৰ নামত হওক বা অন্য কিছুমান সংগঠনৰ নামত কিছুমান ল'ৰাক বিজেপিয়ে ফিটিং কৰিব এনেকুৱা কৰিছে, আগে পিছেও কৰিছে, যে তেওঁলোকে ইয়াত যে হেংদাং লোৱা, মিয়া জনগোষ্ঠীক ভাবুকি দিয়া, এনেধৰণৰ কিছুমান উদ্ভট মন্তব্য তেওঁলোকে কৰি আছে আৰু কৰিবই। কিন্তু এই ক্ষেত্ৰত যদি আমাৰ তথাকথিত মিয়া বা মুছলমানসকলৰ কোনো লোকে যদি আগ্ৰাসী মন্তব্য কৰে, যেনেকৈ মই আগত ক'লো কেইটামান, যে মিয়াসকলৰ জনজাতিকৰণ কৰিব লাগে, তেওঁলোকক স্বায়ত্ত শাসন লাগে, উজনি অসমত গৈ তেওঁলোকক পিটি থৈ আহিম, তেওঁলোকে মিয়াক গোলামী কৰিব লাগিব, অমুক তমুক, এনেধৰণৰ মন্তব্যবিলাক কৰিলে আল্টিমেটলি উজনি অসমত বিজেপিয়ে যিটো বিচাৰি আছে যে হিন্দু ভোট পলাৰাইজ কৰিব লাগে, সেইটো তেওঁলোক সফল হ'ব। এই কথাকেইটাৰ ৰেফাৰেঞ্চত তেওঁলোকে তাতে মানে উজনি অসমত বা অনা মুছলিম সমাজত তেওঁলোকে এই কথাবিলাক কৈ তেওঁলোকক মুছলমান বিদ্বেষী কৰিব, মুছলমানৰ বিৰুদ্ধে তেওঁলোকৰ মনত জুই জ্বলাব আৰু তাৰ মুনাফা অৰ্জন কৰিব 2026 নিৰ্বাচনত। আৰু তাতকে ভয়াৱহ কথাটো হ'ল যে এনেধৰণৰ মন্তব্যৰ কাৰণে যদি কিবা এটা ভাতৃঘাতী সংঘৰ্ষ বা এটা ৰক্তক্ষয়ী এটা পৰিস্থিতিৰ সৃষ্টি হয়, এইটো অসমৰ কাৰণে হ'ব দুৰ্ভাগ্যজনক। গতিকে মই সকলো মুছলমান যুৱকক বা যিসকলে এনেধৰণৰ মন্তব্য কৰি আছে বা মিয়া বা মুছলমান জনগোষ্ঠীৰ যি সংগঠনৰ কোনো ল'ৰাই এনেধৰণৰ মন্তব্য কৰি আছে, তেওঁলোকক মই আহ্বান জনাম যে তোমালোকৰ কোনেও এনেধৰণৰ প্ৰৰোচনামূলক বা আগ্ৰাসী মন্তব্য নকৰিবা। লগে লগে এই কথাটো মই ক'ব বিচাৰিছোঁ যে যদি মিয়া বা মুছলমানৰ বিৰুদ্ধে তেওঁলোকে কিবা মিছা কিবা এটা বাতৰি পৰিৱেশন কৰে বা কিবা এটা মিথ্যাচাৰিতাৰ আশ্ৰয় লয় বা মিয়া মুছলমানৰ বিৰুদ্ধে
কিবা অসত্য কথাৰে তেওঁলোকে সামাজিক বিশ্বাস আৰু আস্থাৰ পৰিৱেশ বিনষ্ট কৰিব বিচাৰে তাৰ প্ৰতিবাদ কৰিব লাগে। প্ৰতিবাদ কৰাত মোৰ আপত্তি নাই। সেইটো যিসকলে মিয়া বা মুছলমানক আক্ৰমণ কৰি কথা ক'ব তেওঁলোকৰ বিৰুদ্ধে সেই মিছা কথাবিলাক আপোনালোকে উদঙাই দিব, অসত্যবিলাক উদঙাই দি সত্যটো প্ৰকাশ কৰিব, বা তেওঁলোকে যিবিলাক তথ্য বিভ্ৰান্তি ঘটাই প্ৰকৃত সত্যটো উদ্ঘাটন কৰি সেই বিকৃত তথ্যবিলাক উদঙাই দিব, এইটো কৰিব লাগিব আৰু এইটো কৰা উচিত। সেইটো নকৰিলে যদিহে তেওঁলোকে মিয়া বা মুছলমানৰ বিৰুদ্ধে কিছুমান মনে সজা আৰু অসত্য কথাৰে মিয়া জনগোষ্ঠীক হেয় কৰিব বিচাৰে বা অন্যান্য জনগোষ্ঠীৰ মিয়াসকলৰ বিৰুদ্ধে তেওঁলোকে উচতাব বিচাৰে, সেই ক্ষেত্ৰত আকৌ সকলোৱে মনে মনে থাকিলেও এইটো বেয়া। তেতিয়া এই কথাটো এষ্টাব্লিছ হৈ যাব আৰু এষ্টাব্লিছ কৰি তেওঁলোকে অসমত মিয়া বা মুছলমান বিৰোধী এটা চেণ্টিমেণ্ট তেওঁলোকে গঢ়ি তুলিব। গতিকে অসত্য বা মিছা কথাবিলাক বা মনে সজা কথাবিলাকৰ প্ৰতিবাদ কৰিবই লাগিব, যিটো ময়ো কৰোঁ। ময়ো যিমান দূৰ পাৰোঁ তেওঁলোকে মুছলমানৰ বিৰুদ্ধে যিবিলাক অপপ্ৰচাৰ কৰে সেইবিলাক ময়ো যিমান দূৰ পাৰোঁ সেই তেওঁলোকৰ মিথ্যাচাৰিতাবিলাক উদঙাই দিওঁ, সঁচা কথাবিলাক প্ৰকাশ কৰোঁ। কিন্তু সেইবুলি কোনোদিনে মই আগ্ৰাসী কোনো কথা নকওঁ যে আমি উজনি অসমত এইটো কৰিম, হিন্দুসকলক এইটো কৰিম, তেওঁলোকে আমাৰ গোলামী কৰিব, অমুক কৰিব, তমুক, এই কথাবিলাক নকওঁ। কাৰণ এইবিলাক ক'লে সামাজিক পৰিৱেশ বিনষ্ট হ'ব। কিন্তু মুছলমানৰ বিৰুদ্ধে যিবিলাক কাল্পনিক মিছা কথা তেওঁলোকে কয় সেইবিলাক মই যিমান পাৰোঁ যুক্তি সহকাৰে মই তেওঁলোকে এইবিলাকৰ প্ৰতিবাদ মই কৰোঁ। এইটো আপোনালোকেও কৰক, সকলোৱে কৰিব লাগিব। এইটো নকৰিলেও ক্ষতি আছে। কাৰণ আপোনালোকে জানে যেতিয়া ৭০ৰ দশকৰ শেষৰ পৰা আজিৰ পৰা প্ৰায় ৫০ বছৰ আগত অসমত এটা মিছা এটা নেৰেটিভ ক্ৰিয়েট কৰা হৈছিল যে অসমত লাখ লাখ বাংলাদেশী সোমাই আছে আৰু অসমত লাখ লাখ বাংলাদেশী অসমত আহি তেওঁলোকে নাগৰিকত্ব লৈছে বা অসমৰ জনগাঁথনি পৰিৱৰ্তন কৰিছে, সন্দেহযুক্ত নাগৰিক, অবৈধ অনুপ্ৰৱেশকাৰী অসমখন বিদেশীৰ চৰণীয়া পথাৰ কৰিছে, এনেধৰণৰ কথাবিলাক যেতিয়া তেওঁলোকে ৭৫ চনৰ পিছৰ পৰা ধাৰাবাহিকভাৱে কৈ আছিল, এইটো লৈ বিভিন্ন ছেমিনাৰ আন্দোলন বা বিভিন্ন তেওঁলোকে এই বিষয়টো লৈ যেতিয়া সৰব হৈ আছিল, তেতিয়া কিন্তু আমাৰ এই মিয়া বা মুছলমান সম্প্ৰদায়ৰ যিসকল বিধায়ক বা মন্ত্ৰী আছিল তেতিয়া কংগ্ৰেছ চৰকাৰত, কোনেও একো মাত দিয়া নাই, কোনেও প্ৰতিবাদ কৰা নাই। আৰু সকলোৱে মনে মনে থকাৰ কাৰণে হ'ল কি, এই কথাটো অসমৰ সকলো জাতি জনগোষ্ঠীৰ বাকী লোকসকলে তেওঁলোকে মনে প্ৰাণে এই মিছা কথাটোক বিশ্বাস কৰিব ল'লে যে অসমত লাখ লাখ বাংলাদেশী মুছলমান সোমাই আছে আৰু অসমত লাখ লাখ বিদেশী অসমখনক মানে জনগাঁথনি পৰিৱৰ্তন কৰি পেলাইছে। এই মিছা ধাৰণাটো সকলো জনগোষ্ঠীৰ মাজত সোমাই গ'ল। আৰু তেতিয়াতো আমাৰ এওঁদিয়া বাই দলবিলাক নাছিল, কংগ্ৰেছতে সকলো মন্ত্ৰী বিধায়ক মুছলমান আছিল। তেওঁলোকে যদি তেতিয়া এই মিছা কথাবিলাক প্ৰতিবাদ কৰিলেহেঁতেন আৰু প্ৰকৃত সত্যটো উদ্ঘাটন কৰি দিলেহেঁতেন, তেনেহলে মানুহৰ মনত এই ভুল ধাৰণাটো বদ্ধমূল হ'ব নহলহেঁতেন বা বদ্ধমূল ভুল ধাৰণাটো গঢ় লৈ নুঠিলেহেঁতেন। যিয়ে নহওক, আমাৰ এআইইউডিএফ দল হোৱাৰ পিছত এই মিছা কথাবিলাকৰ বিৰুদ্ধে আমি বিধানসভাৰ ভিতৰত হওক বাহিৰত হওক সৰবে সদায় প্ৰতিবাদ কৰি আছো যে অসমত যে বাংলাদেশৰ পৰা অবাধে মুছলমানসকল আহি থকা নাই বা ডি ভোটাৰৰ নামত যে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা হৈ আছে বা এনআৰচিৰ ক্ষেত্ৰত কোনো বিদেশী যে এনআৰচিত অন্তৰ্ভুক্ত হোৱা নাই বা এই ডিটেনশ্যন কেম্পত যে ভাৰতীয় লোকসকলকে সোমাই দিয়া হৈছে, এই কথাবিলাক তথ্য সহকাৰে আমি বিধানসভাৰ ভিতৰে বাহিৰে কওঁতে এতিয়া কিছু পৰিমাণে অসমৰ লোকে বুজি পাইছে যে এই কথাবিলাক মিছা আছিল। লাখ লাখ বাংলাদেশী মুছলমান অসমত সোমোৱা নাই, এইবিলাক মিছা কথাৰে তেওঁলোকে আন্দোলন কৰি অসমখন তোলপাৰ কৰিছিল আৰু তেওঁলোকে বহুতে ৰাজনীতি কৰি মন্ত্ৰী বিধায়ক মুখ্যমন্ত্ৰী হৈছে এই মিছা এটা নেৰেটিভৰ ওপৰত। কিন্তু তেতিয়া লগে লগে যদি প্ৰথম আৰম্ভণিতে যদি আমাৰ তেতিয়াৰ কংগ্ৰেছৰ মন্ত্ৰী বিধায়কসকলে এইবিলাক ক'লেহেঁতেন, প্ৰতিবাদ কৰিলেহেঁতেন, তেনেহলে এই মিছা ধাৰণাটো গঢ় লৈ নুঠিলেহেঁতেন। ঠিক সেইদৰে যেতিয়া তেওঁলোকে চিঞৰ বাখৰ আৰম্ভ কৰিছিল যে অসমৰ সত্ৰৰ ভূমিবিলাক সকলো মিয়া মুছলমানসকলে বেদখল কৰি আছে, সকলো সত্ৰৰ মাটি তেওঁলোকে দখল কৰি বেদখল কৰি লৈ আছে, তেতিয়া এই কথাবিলাক আমি প্ৰতিবাদ কৰিছিলো আৰু অসম বিধানসভাত অসমৰ সকলো সত্ৰৰ ভূমিৰ তথ্য মই বিচাৰিছিলো আৰু অসমৰ 789খন সত্ৰৰ
ভূমিৰ তথ্য বিধানসভাত চৰকাৰে আমাক দিছিল। তাত দেখা গৈছিল মাত্ৰ 5খন সত্ৰৰ মুঠ 121 বিঘা মাটিহে বেদখল আছে। বাকী 784খন সত্ৰৰ 1 ইঞ্চি মাটিতো কোনো বেদখল নাই। যি 5খন সত্ৰত বেদখল আছিল 121 বিঘা মাটি, সেই 5খন সত্ৰৰ এই ভূমি মুছলমানেই নহয়, বহু হিন্দু লোকেও বেদখল কৰি আছিল। নাম সহকাৰে অসম বিধানসভাত মোৰ প্ৰশ্নৰ উত্তৰত যেতিয়া চৰকাৰে জনালে, সেই কথাবিলাক মই সংবাদ মাধ্যম যোগে আৰু ফেচবুক যোগে আপোনালোকক জনাইছো যে চাওক, এই মাত্ৰ 5খন সত্ৰৰ মাটি বেদখল আছে, যিটো 1 ঘণ্টাতেই চৰকাৰে বেদখল মুক্ত কৰিব পাৰে, আৰু তাত কেৱল মুছলমান নহয়, হিন্দু লোকেও বেদখল কৰি আছে। আৰু ঠিক সেইদৰে যেতিয়া তেওঁলোকে কৈছিল অসমত 90% 95% অপৰাধী মুছলমান, যিমান ধৰ্ষণ, চুৰি, ডকাইতি, মাৰ্ডাৰ বা জালিয়াতি সকলো অপৰাধবিলাক মুছলমানেই কৰে, তেতিয়া মই অসম বিধানসভাত প্ৰশ্ন উত্থাপন কৰিছিলো, অসমৰ কোন থানাত কিমান চুৰি, ডকাইতি, হত্যা, ধৰ্ষণ, বলাৎকাৰ বা গ্যাংৰেপ বা মব লিঞ্চিং এনেধৰণৰ অপৰাধবিলাক কোন থানাত কিমানটা গোচৰ বিগত দিনত ৰুজু হৈছে আৰু তাত অপৰাধী কোন ধৰ্মৰ কিমান আছে। অসমৰ সকলো থানাৰ পৰা যিবিলাক তথ্য অসম বিধানসভাত চৰকাৰে জনাইছিল, তাত দেখা গ'ল যে সকলো অপৰাধৰ ক্ষেত্ৰত 20%তকৈ কম মুছলমান অপৰাধী আছে। অৰ্থাৎ সামগ্ৰিকভাৱে সকলো অপৰাধী, যিমান অপৰাধ, চুৰি, ডকাইতি, বলাৎকাৰ, ধৰ্ষণ, হত্যা বা অন্যান্য সকলো অপৰাধ মিলাই 80%তকৈ বেছি কিন্তু মুছলমান নহয়, অমুছলমান। 20%তকৈ কম মুছলমান অপৰাধী আছে। সেইটো বিধানসভাত দিয়া তথ্য মই লগে লগে উদংগাই দিছো। গতিকে আপোনালোকেও এই কামটো কৰিব পাৰে, যেতিয়া মুছলমানসকলে সকলো সত্ৰৰ মাটি বেদখল কৰিছে, সকলো অপৰাধ মুছলমানেই কৰে, এনেধৰণৰ মিছা কথাবিলাক যেতিয়া কয়, তেতিয়া তথ্যসহ আপোনালোকে সেইবিলাক খণ্ডন কৰিব, মিছা বাতৰিবিলাক খণ্ডন কৰিব আৰু প্ৰকৃত সত্যটো উদ্ঘাটন কৰিব, যাতে তেওঁলোকে এইবিলাক মিছা কথাৰে হিন্দু মুছলমানৰ মাজত বিভাজন কৰিব নোৱাৰে। গতিকে অন্যায়ৰ প্ৰতিবাদ কৰিব লাগিব। যেতিয়া মুছলমানৰ বিৰুদ্ধে তেওঁলোকে কথা কয়, মিছা কথাৰ প্ৰতিবাদ কৰিব লাগিব, প্ৰকৃত সত্যটো উদ্ঘাটন কৰিব লাগিব আৰু সেইটো প্ৰকাশ কৰিব লাগিব। সেইটো আপোনালোকে কৰক। কিন্তু এই আগ্ৰাসী কথাবিলাক কোনেও নকৰিব, সেইটো কৰজোৰে কিন্তু সকলো মই দেখিছো যিসকলে এই কামটো কৰি আছে, উজনি অসমত গৈ তেওঁলোকক মাৰপিট কৰিম, তেওঁলোকে আমাৰ গোলামী কৰিব, এই কথাবিলাক অলপ কম বয়সৰ মুছলমান যুৱকসকলে কৰিছে। এনেধৰণৰ আগ্ৰাসী বা প্ৰৰোচনামূলক কথা কিন্তু কোনেও নকব। এই কথাবিলাকে হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিব আৰু হিংসা বিদ্বেষৰ পৰিৱেশ সৃষ্টি কৰিব আৰু অসমত এটা অশান্তি সৃষ্টি হ'ব, ৰক্তক্ষয়ী পৰিৱেশ সৃষ্টি হ'ব। আৰু বিজেপিয়ে যিটো বিচাৰিছে যে হিন্দু মুছলমানৰ মাজত যিটো এটা সাম্প্ৰদায়িক এটা বিষাক্ত বাতাবৰণ, সেইটো কৰাত তেওঁলোক সফল হ'ব। গতিকে এনেধৰণৰ আগ্ৰাসী মন্তব্য কোনেও নকৰিব। কিন্তু তেওঁলোকৰ মিথ্যাচাৰিতাৰ বিপৰীতে তাৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ কৰক, প্ৰকৃত সত্যটো উদ্ঘাটন কৰক, এইটো মই আহ্বান জনাইছো। আৰু তাৰ লগে লগে এটা কথা মনত ৰাখিব যে আমি তেওঁলোকে যিমানেই এই মিছা কথাবিলাক কয়, কেতিয়াবা তেওঁলোকে আমাৰ ধৰ্মৰ ওপৰত আক্ৰমণ কৰে, কেতিয়াবা কিছুমানে আমাৰ ধৰ্মৰ প্ৰৱৰ্তক নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ বিৰুদ্ধে খুব বেয়া মন্তব্য কৰে, কেতিয়াবা মুছলমান মহিলাসকলক সন্তান জন্ম দিয়া মিছিল বা বিভিন্ন ধৰণে কয়। এই তেওঁলোকে কথাবিলাক ক'ব, আপোনালোকে প্ৰতিবাদ কৰক। প্ৰতিবাদ কৰি লাগিলে আন্দোলন কৰক, গণতান্ত্ৰিকভাৱে কৰবাত ধৰ্ণা সমদল কৰক, কৰবাত প্ৰতিবাদী সভা সমিতি কৰক, তাত আপত্তি নাই। কিন্তু অন্য জনগোষ্ঠীক আক্ৰমণ কৰিব পৰা কোনো মন্তব্য কোনেও নকৰিব। এইটো কৰিলে আমাৰ অসমত মুছলমান সকলোৰে বিপদ হ'ব আৰু সকলো জাতি জনগোষ্ঠীয়ে মুছলমানৰ বিৰুদ্ধে তেওঁলোক একত্ৰিত হ'ব, মুছলমানক হুল ঠেকত পেলাব, আমাৰ জনগোষ্ঠী বিপদত পৰিব। গতিকে এই কামটো আপোনালোকে কোনেও নকৰিব, কিন্তু অন্যায়ৰ প্ৰতিবাদ কৰিব। অন্যায়ৰ প্ৰতিবাদ নকৰাটো এটা ভুল। আমাৰ অসমত আমি দেখিছো যে অসমত অন্যায়ৰ প্ৰতিবাদ নকৰাৰ কাৰণে যেতিয়া অসমৰ মুছলমানসকলক বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰী, সন্দেহযুক্ত নাগৰিক, বিদেশী, পূব পাকিস্তানী বুলি যেতিয়া চিঞৰ বাখৰ কৰিছিল আজিৰ পৰা 40-50 বছৰ আগত, তেতিয়া আমাৰ মন্ত্ৰী বিধায়কসকলে একো মাত নমতাৰ কাৰণে অসমৰ সকলো জাতি জনগোষ্ঠীৰ মনত কিন্তু মুছলমানৰ বিৰুদ্ধে এটা তেওঁলোকৰ ধাৰণা সোমাই গ'ল যে অসমত যিমান মুছলমান আছে অধিকাংশই বাংলাদেশী আৰু এইবিলাক হ'ল বিদেশী সন্দেহযুক্ত নাগৰিক, তেওঁলোক মানে অবৈধভাৱে অনুপ্ৰৱেশ কৰিছে। কিন্তু যেতিয়াৰ পৰা আমি প্ৰতিনিধি হলো আৰু এইবিলাক প্ৰতিবাদ কৰা আৰম্ভ কৰিলো, আৰু এইটো অসম বিধানসভাৰ মজিয়াত হওক, টিভি টক শ্ব'ত হওক, সংবাদ মাধ্যমত হওক, সভা সমিতিয়ে হওক, যেতিয়া আমি প্ৰকৃত সত্যটো কৈ থাকিলো, এতিয়া কিন্তু অসমৰ অধিকাংশ মানুহে বুজি পাইছে যে এইবিলাক ভুল ধাৰণা আছিল আৰু
এইবিলাক মিছা কথা প্ৰচাৰ কৰা হৈছিল আচলতে অসমৰ মুছলমানসকল বাংলাদেশী নহয় বিদেশী নহয় তেওঁলোকে ডি ভোটাৰ সজাই বিদেশী ন্যায়াধিকৰণত গোচৰ চলাই তেওঁলোকে বুজি পাইছে এনআৰচি হোৱাৰ পিছতো তেওঁলোকে বুজি পাইছে যে এইবিলাক বিদেশী নহয় বাংলাদেশী নহয় গতিকে এতিয়াৰ পৰা তেওঁলোকে সুৰ পৰিৱৰ্তন কৰিছে তেওঁলোকে আগত যেটো কৈছিল অসমত বাংলাদেশী বিদেশী আছে এইবিলাক খেদিব লাগিব এতিয়া কিন্তু তেওঁলোকে আৰু বাংলাদেশী বিদেশী বুলি নকয় এতিয়াৰ পৰা তেওঁলোকে খিলঞ্জীয়া শব্দৰে ৰাজনীতি আৰম্ভ কৰিছে যে অসমৰ মাটিৰ অধিকাৰ খিলঞ্জীয়াই পাব লাগে জনপ্ৰতিনিধিত্বৰ অধিকাৰ খিলঞ্জীয়াই পাব লাগিব 100% সংৰক্ষণ খিলঞ্জীয়াৰ কাৰণে হ'ব লাগে তাৰমানে যেতিয়া দেখিলে যে আমি যিসকলক ইমান দিনে বাংলাদেশী বিদেশী বুলি কৈ আছিলো তেওঁলোক আচলতে বাংলাদেশী বিদেশী নহয় তেওঁলোক স্বাধীনতাৰ পূৰ্বৰ পৰাই 100-200 বছৰ আগৰ পৰাই থকা অসমত প্ৰকৃত ভাৰতীয় নাগৰিক গতিকে এওঁলোকক বাংলাদেশী বিদেশী বুলি কৈ আমি অসমৰ পৰা খেদিব নোৱাৰিম যিহেতু তেওঁলোক ভাৰতীয় নাগৰিক এতিয়া তেওঁলোকে এই জনগোষ্ঠীৰ মানুহক বঞ্চিত কৰিবলৈ খিলঞ্জীয়া অখিলঞ্জীয়া ৰাজনীতি আৰম্ভ কৰিছে আৰু এইটো তেওঁলোকে কৈ আছে যে খিলঞ্জীয়া মানুহৰ কাৰণে সব সংৰক্ষণ হ'ব লাগে অখিলঞ্জীয়া মানুহৰ অধিকাৰ হ'ব নালাগে এই কথাবিলাক এতিয়া আৰম্ভ কৰিছে যেতিয়াৰ পৰা তেওঁলোকে বুজি পালে যে অসমত বিদেশী আৰু বাংলাদেশী নাই এইবিলাক মিছা কথা আছিল আৰু সেই কথাটো আমি AUDF জন্ম হোৱাৰ পিছত যোৱা 20 বছৰে আমাৰ এইটো এটা ডাঙৰ এচিভমেন্ট যে যোৱা 20 বছৰে অন্তত এই প্ৰকৃত সঁচা কথাটো অসমত আমি এষ্টাব্লিছ কৰিব পাৰিলো যে অসমত আপোনালোকে মিছা কথা ইমান দিন কৈ আছে অসমৰ মুছলমান বিদেশী বাংলাদেশী অনুপ্ৰৱেশকাৰী নহয় তেওঁলোক প্ৰকৃত ভাৰতীয় নাগৰিক অন্তত আমি AUDF দলে যোৱা 20 বছৰত অসমৰ জনসাধাৰণৰ মনত থকা ভুল ধাৰণাটো কিছু পৰিমাণে হলেও আমি আঁতৰাব পাৰিলো আৰু এটো আঁতৰাবলৈ আমাৰ বহুত কষ্ট হৈছে কাৰণ 50 বছৰ আগৰ পৰা যেটো ধাৰণা তেওঁলোকৰ মনত বদ্ধমূল হিচাপে খিপাই গৈছিল সেই ধাৰণাটো আঁতৰাবলৈ ইমান সহজ নহয় যোৱা 20 বছৰত আমি AUDF দলে যথেষ্ট কষ্ট কৰিব লগা হ'ল এই ভুল ধাৰণাটো আঁতৰাবলৈ যিয়ে নহওক এতিয়া এই ধাৰণাটো কিছু আঁতৰিছে তেওঁলোকৰ সেইকাৰণে এতিয়া তেওঁলোকে খিলঞ্জীয়া বুলি কয় এতিয়া আৰু বিদেশী অনুপ্ৰৱেশকাৰী শব্দবিলাক নকয় খিলঞ্জীয়া অখিলঞ্জীয়াৰে তেওঁলোকে ৰাজনীতি আৰম্ভ কৰিছে গতিকে এই কথাটো মই এই কাৰণেই কৈছো যে আমি এই মিছা কথাবিলাকৰ প্ৰতিবাদ কৰিব লাগিব আপোনালোকে যিমান পাৰে সকলোৱে কৰক অসত্য কথাবিলাক আপোনালোকে যুক্তি সহকাৰে খণ্ডন কৰক কিন্তু উজনি অসমত গৈ ঘৰে ঘৰে পিটিম তেওঁলোক আমাৰ গোলামী কৰিব লাগিব তেওঁলোকক মিয়াসকলক জনজাতিকৰণ দিব লাগে এতিয়া চাওক মিয়াসকলক জনজাতিকৰণ কেনেকৈ দিব জনজাতি কিছুমান ট্ৰাইবেল যিবিলাক শিডিউল ট্ৰাইববিলাকক সংবিধানত কিছুমান ট্ৰাইব চিনাক্ত কৰা হৈছে শিডিউল কৰা হৈছে আৰু ট্ৰাইবেল সকলক জনজাতিকৰণ দিয়ে মুছলমানক জনজাতিকৰণ কৰাৰ ভাৰতৰ সংবিধানত কোনো প্ৰভিজন নাই আৰু যিমানেই আপোনালোকে কওক মুছলমানসকল জনজাতিকৰণ নকৰে আনকি কোনো ট্ৰাইবেল লোক যদি ইছলাম ধৰ্মত দীক্ষিত হয় তেওঁক লগে লগে তেওঁৰ জনজাতিৰ স্বীকৃতিটো বাতিল কৰি দিয়ে তেওঁ আৰু জনজাতি হৈ নাথাকে তেওঁ জন্মগতভাৱে ট্ৰাইবেল জনজাতি তেওঁৰ পিতৃ মাতৃ ট্ৰাইবেল তেওঁৰ সকলো ট্ৰাইবেল বংশৰ কিন্তু তেওঁ ইছলাম ধৰ্মত অহাৰ লগে লগেই তেওঁ যেন পৃথিৱীৰ আটাইতকৈ উচ্চ বৰ্ণৰ হৈ গ'ল এতিয়া আৰু তেওঁ ট্ৰাইবেল ষ্টেটাছটো নাথাকে গতিকে য'ত জনজাতিৰ পৰা ইছলাম ধৰ্ম গ্ৰহণ কৰিলেই তেওঁ ট্ৰাইবেল বুলি গণ্য নকৰে তাত আমাৰ যিসকল ইনবৰ্ন মুছলমান তেওঁলোকক কেনেকৈ জনজাতিকৰণ কৰিব গতিকে এনেধৰণৰ মন্তব্যবিলাক আমি নিদিয়াই ভাল বা এনে কথাবিলাক নোকোৱাই ভাল আৰু দ্বিতীয় কথাটো হ'ল যে এই ট্ৰাইবেলসকল ইছলাম ধৰ্ম গ্ৰহণ কৰিলে তেওঁলোকৰ ট্ৰাইবেল ষ্টেটাছ নাথাকেই কাৰণেই ভাৰতৰ সংবিধানৰ জনক BR আম্বেদকাৰে তেওঁ যেতিয়া হিন্দুসকলৰ যেটো বৰ্ণ বৈষম্যৰ বিৰুদ্ধে তেওঁ আজীৱন সংগ্ৰাম কৰি গৈছে তেওঁ যিহেতু শূদ্ৰ আছিলে গতিকে এই যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ শ্ৰেণী বিভাজন যেটো মনু সংহিতাই এনেকৈ বৰ্ণ বিভাজন কৰিছিল আৰু শূদ্ৰসকলক কোৱা হৈছিল যে তেওঁলোকক কেৱল ব্ৰাহ্মণ ক্ষত্ৰিয়সকলৰ সেৱা কৰাৰ কাৰণেই তেওঁলোকক ভগৱানে পৃথিৱীত পঠাইছে তেওঁলোক ব্ৰহ্মাৰ ভৰিৰ পৰা সৃষ্টি হৈছে গতিকে তেওঁলোকৰ কোনো সম্পত্তিৰ অধিকাৰ উচ্চ শিক্ষাৰ অধিকাৰ বা শাসনৰ অধিকাৰ প্ৰতিনিধিত্বৰ অধিকাৰ নাই তেওঁলোকে কেৱল সেৱা কৰি যাব লাগিব গতিকে তেওঁলোকক যে মানে এটা একেবাৰে নিম্ন বৰ্ণৰ বুলি সদায় তেওঁলোকক হেয় কৰি ৰখা হৈছিল তেওঁলোকে আনকি BR আম্বেদকাৰে যেতিয়া চাকৰি কৰিছিল তেওঁ যেতিয়া যিখন চকীত বহিছিল তেওঁ ওলাই অহাৰ লগে লগে চকীখন গোমূত্ৰ আৰু গাখীৰেৰে ধুই চাফা কৰা তেওঁ য'ত স্পৰ্শ কৰিছিল সেইবিলাক সেই গিলাচ আৰু কাপবিলাক মানে চকীদাৰেও মানে অস্পৃশ্য বুলি এইটো নিলগাই ৰাখিছিল বা যিমান তেওঁ মানসিক নিৰ্যাতনৰ শিকাৰ হৈছিল BR আম্বেদকাৰৰ জীৱনী পঢ়িলে আপোনালোকে পাব যে BR আম্বেদকাৰে বহুত কান্দিছিল যে তেওঁ ইমান উচ্চ শিক্ষিত হৈ ইমানবিলাক ডিগ্ৰী লোৱাৰ পিছতো তেওঁ সামান্য চকীদাৰসকলেও
মানে তেওঁক ইমান ঘিণ কৰে, তেওঁ বহা চকীখন মানে তেওঁলোকে গাখীৰেৰে ধুই চাফা কৰে। গতিকে সেই আম্বেদকাৰে এটা সময়ত এই বৰ্ণ বৈষম্যৰ প্ৰতিবাদত তেওঁ ভাবিছিল যে যিসকল ক্ষুদ্ৰ দলিত লোক আছে, দলিত আদিবাসী ক্ষুদ্ৰ লোকসকল, তেওঁলোকক লৈ তেওঁ ইছলাম ধৰ্মত দীক্ষিত হ'ব। কিন্তু তেতিয়া ব্ৰিটিছ চৰকাৰ আছিল। তেওঁ পিছত ব্ৰিটিছ চৰকাৰৰ ওচৰত এই বিষয়টো তেওঁ জানিব বিচাৰিছিল যে আমি যদি দলিত আৰু ক্ষুদ্ৰসকল ইছলাম ধৰ্মত দীক্ষিত হওঁ, তেনেহলে আমি কি ট্ৰাইবেল হিচাপে ষ্টেটাছটো আমি নাপাম নেকি, বা আমি ট্ৰাইবেল হিচাপে যিবিলাক সা সুবিধা পাব লাগে সেইবিলাক নাপাম নেকি? তেতিয়া ব্ৰিটিছ চৰকাৰে কৈছিল নাই, ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ লগে লগে তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদাটো নাপায়, ট্ৰাইবেল হৈ নাথাকে। এইটো কাৰণে আম্বেদকাৰ নিজে ইংলেণ্ডত গৈছিল। ইংলেণ্ডত গৈ পেলাই ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ লগতো যোগাযোগ কৰিব ট্ৰাই কৰিছিল, বা তেতিয়া ইংলেণ্ডৰ সাংসদসকলৰ লগত তাতো গৈ যোগাযোগ কৰিছিল। তেওঁ এইটো আৰ্জি কৰিছিল যে আমি সকলো দলিত আদিবাসী আমি সামাজিক নিৰাপত্তা আৰু ন্যায় বিচাৰি ইছলাম ধৰ্মত আমি যাব বিচাৰিছো। ইছলাম ধৰ্মত যোৱাৰ পিছতো আমাক ট্ৰাইবেল হিচাপে স্বীকৃতি দিব লাগে আৰু ট্ৰাইবেল হিচাপে সা সুবিধাবিলাক দিব লাগে। কিন্তু তেতিয়া ইংলেণ্ডত গৈও তেওঁ বিফল হৈছিল। তাতো তেওঁক ব্ৰিটিছ চৰকাৰে জনাইছিল যে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ লগে লগে দলিত আদিবাসী ক্ষুদ্ৰ সম্প্ৰদায়ৰ লোকসকল তেওঁলোক আৰু আদিবাসী হৈ নাথাকে বা দলিত হৈ নাথাকে, তেওঁলোক ট্ৰাইবেল ষ্টেটাছ নাপাব। গতিকে তাৰপিছত তেওঁ বিফল মনোৰত লৈ B.R. আম্বেদকাৰ ঘূৰি আহিছিল। আহি পেলাই তেওঁ এটা কথা তাত তেওঁ নিশ্চয়তা লৈছিল যে তেওঁলোক যদি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে তেনেহলে তেওঁলোক ট্ৰাইবেল হৈ থাকিব, কিন্তু ইছলাম ধৰ্ম গ্ৰহণ কৰিলে তেওঁলোক ট্ৰাইবেল হৈ নাথাকে। গতিকে তাৰপিছত তেওঁ আহি পেলাই তেওঁ ইয়াত সামূহিকভাৱে কেইটামান প্ৰগ্ৰাম কৰি হাজাৰ হাজাৰ আদিবাসী দলিত লোকক লৈ তেওঁ বৌদ্ধ ধৰ্ম দীক্ষিত হৈছিল। বৌদ্ধ ভিক্ষুসকলক আনি তেওঁ বৌদ্ধ ধৰ্ম দীক্ষিত হৈছিল একমাত্ৰ ট্ৰাইবেল ষ্টেটাছটো পোৱাৰ কাৰণে। নহলে তেওঁলোকে সকলো আদিবাসী আৰু তেওঁলোক দলিত লোকসকলক লৈ ইছলাম ধৰ্মত দীক্ষিত হলে হয়। আপোনালোকে নিশ্চয় যিসকলে B.R. আম্বেদকাৰৰ জীৱনী পঢ়িছে আপোনালোকে এই কথাবিলাক জানে। এতিয়া মোৰ এই কথাটো কোৱাৰ উদ্দেশ্য হল এইটো যে য'ত B.R. আম্বেদকাৰে নিজে ভাৰতৰ সংবিধানৰ জনক, তেওঁ নিজে ইংলেণ্ডত গৈ ইংলেণ্ডৰ চৰকাৰৰ লগত, তেতিয়া ব্ৰিটিছ চৰকাৰৰ লগতো যোগাযোগ কৰিছিল ব্ৰিটিছ ভাৰতত, যে আদিবাসীসকল বা দলিতসকল ইছলাম ধৰ্মত আহিলে তেওঁলোক যাতে ট্ৰাইবেল ষ্টেটাছটো পায়, এইটো বহুত ফাইট কৰিছিল তেওঁ, কিন্তু সফল হ'ব নোৱাৰিলে, যাৰ কাৰণে তেওঁলোক ইছলাম ধৰ্মত নাহি পেলাই বৌদ্ধ ধৰ্মত দীক্ষিত হ'ল। কিন্তু এতিয়া আকৌ নতুনকৈ যিসকল মুছলমান বা আগৰ পৰাই মুছলমানৰ বংশত যিসকল লোক আছে তেওঁলোকে ট্ৰাইবেল নিজকে জনজাতিকৰণ দাবী কৰিলেই যে চৰকাৰে দিব, এইটো কোনো পধ্যে নহয়। এইবিলাক আপোনালোকে অলপ ষ্টাডি কৰিব আৰু জ্ঞান আহৰণ কৰিব, নহলে এইবিলাক যদি প্ৰচুৰ জ্ঞান নোহোৱাকেই এনেধৰণৰ মন্তব্যবিলাক কৰিলে সামাজিক যিটো আস্থা বিশ্বাসৰ পৰিৱেশ সেইটো বিনষ্ট হ'ব আৰু অসমত মুছলমানসকল বিপদত পৰিব। গতিকে পুনৰবাৰ মই অসমৰ যুৱচামক, মুছলমান যুৱচামক মই অনুৰোধ জনাওঁ যে আপোনালোকে কোনো জনগোষ্ঠীক যে উজনি অসমৰ লোকে আমাৰ তাত গোলামী কৰিব বা আমি তেওঁলোকক উজনিত গৈ ঘৰত পিটিম, এনেধৰণৰ মন্তব্যবিলাক কোনেও নকৰিব, মই পুনৰ অনুৰোধ জনাইছো। তাৰ সলনি তেওঁলোকে মুছলমানৰ বিৰুদ্ধে যিমান মিথ্যাচাৰিতা আৰু ভুৱা অপপ্ৰচাৰ, মিছা বাতৰি পৰিৱেশন কৰে সেইবিলাক আপোনালোকে শক্তিশালীভাৱে প্ৰতিবাদ কৰক আৰু প্ৰকৃত সত্যটো উদ্ঘাটন কৰি দিয়ক। তাত কোনো জনগোষ্ঠীয় কোনো বিশ্বাস, সন্দেহ, অবিশ্বাসৰ বাতাবৰণ সৃষ্টি নহব বা অসমৰ পৰিস্থিতি বিনষ্ট নহয়। এইটো অনুৰোধ জনালোঁ। ধন্যবাদ। শুভৰাত্ৰি। আসসালামু আলাইকুম।